তো গাইজ মানে মই আজি বৰবৰী মন্দিৰত আহিছোঁ। আজি কিন্তু মন্দিৰত পূজা কৰিবলৈ অহা নাই। আজি অৱশ্যে আজিকালি বেলেগ কামতহে আহিছোঁ। ভাবিলোঁ এটা মিনি ব্লগ আৰম্ভ কৰোঁ। বলক এতিয়া মন্দিৰত কিয় আহিছোঁ আপোনালোকক দেখুৱাওঁ দেই। তো গাইজ এয়া হৈছে আমাৰ গুণ্ডেল আৰু গুণ্ডেলে কিবা ভাঙি আছে আৰু এডাল মানে আম পাৰিবলৈ। আৰু এয়া আমাৰ গছৰ ওপৰত উঠি আছে। মেলা একদম লাল কাপোৰ পিন্ধি লৈছে যে দূৰৰ পৰাই চিনি পায়। আৰু এয়া টিকুৱে অকণমান সময়ৰ কাৰণে মোৰ হটস্পটটো পাই মানে তাতেই বহি লৈছে আৰু ৰিলচ বনোৱাত ব্যস্ত। আৰু এয়া মই মানে ব্লগত কিবা কিবি কৈছিলোঁ যিটো মই নিজে নাজানো কি কৈছোঁ মনত নাই। আৰু এতিয়া আমি আম পাৰিম। এয়া চাওক আমাৰ গুণ্ডেলে আম পাৰিলে আৰু মানে আৰু এয়া আম সৰিব আৰু অকণমান পিছতে দেখিছে এয়া আমাৰ আম সৰি গ'ল এতিয়া। আৰু গাইছ এয়া আমি মানে তমা আৰু মই কিবা এটা অকণমান বনাওঁ বুলি ৰিলটো মানে কেমেৰাটো অন কৰিছিলোঁ। আৰু এয়া গুণ্ডেলে মানে কেমেৰা দেখি য'ৰ পৰাই নহওক যেনেকৈ নহওক আহি মানে হাজিৰ হৈয়ে যায় ওপৰতে। আৰু এয়া মেলাই ওপৰৰ পৰা আম পাৰি দিছে আৰু গুণ্ডেলে ধৰিছে দেই গাইছ। আৰু এয়া মানে আমকেইটা চাওক কি ধুনীয়াকৈ এনেকৈ আহি গৈছে একেলগে ওপৰৰ পৰা পৰিছে। আৰু এতিয়া ঘৰত আহি আমি এনেকৈ আমটো কাটি আছোঁ এতিয়া। আৰু এয়া সোনকালে আম কাটি এতিয়া আমি আম খাব লাগে আৰু সোনকালে যাব লাগে। বাকী এয়া আপোনালোকক দেখুৱালোঁ ব্লগটো কেনেকুৱা পালে জনাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আৰু এই আমখিনি দেখি মই যেতিয়া ভিডিঅ'টো এডিট কৰিছোঁ তেতিয়া মানে মোৰ নিজৰে জিভাৰ পানী পৰি গৈছে। আৰু আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কমেণ্টত।